নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ ৰয়েল এনফিল্ডৰ এখন বাইক চাবলৈ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এখন ৰয়েল এনফিল্ডৰ বাইক ল'ম আৰু তাকে আজি চাবলৈ আহিছোঁ। আৰু যিটো শ্ব'ৰুমত আহিছোঁ সেই শ্ব'ৰুমটোৰ নাম হৈছে চাহিলা এক্সপজিশ্যনছ প্ৰাইভেট লিমিটেড আৰু এইটো আছে 6 মাইলত VIP ৰোডত চন্দননগৰৰ ওচৰত। আৰু আপোনাৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, HP পেট্ৰল পাম্প, তাৰ ঠিক অপজিট পিনে এই যিটো শ্ব'ৰুম অৱস্থিত। ইয়াতে ভিতৰত সোমাই পেলাই আমি একচুৱেলি যিখন বাইক ল'ম বুলি ভাবিছিলোঁ সেইখন হৈছে ক্লাছিক 350। চ' সিমান এটা কিমান দাম হ'ব সেইটো লৈ আমাৰ এটা কনফিউজন হৈ আছিলে। চ' আজি চাবলৈ আহিছোঁ। এয়া আমাৰ বিক্ৰম ভাইয়ে আমাক গাড়ী দেখুৱাই আছে এনেকৈ। ক্লাছিক 350ৰ একদম টপ মডেলটো হৈছে ক্লাছিক 350 ক্ৰম। এইটো দুটা কালাৰত আহে, ৰেড আৰু ব্ৰঞ্জ। এইটো আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচ হয় মোটামুটি 2,24,775 টকা আৰু ৰ'ড টেক্স থাকে 18,910 টকা। মুঠতে ইঞ্চুৰেঞ্চ গোটেই মিলি পেলাই অন ৰোড প্ৰাইচ আপোনাৰ ক্লাছিক 350 ক্ৰমৰ হৈছে 2,54,619 টকা, মোটামুটি 2,55,000 টকা। আৰু এক্সেছৰিজ লগালে আপোনাৰ মোটামুটি কিমান যাব, 265 মান যাব। আৰু এটা আছে ক্লাছিক 350 ডাৰ্ক মডেল, যিটো আপোনাৰ আহে অন ৰোড প্ৰাইচ 2,50,516। আপোনাৰ ইয়াতে আকৌ এক্সেছৰিজ ধৰক 9,000 10,000 মান আহি যাব। চ' 2,60,000 মান আহি যাব। আৰু এটা আছে আপোনাৰ ক্লাছিক 350 ছিগনেলছ ডিজাৰ্ট চেণ্ড আৰু এইটো কি মাৰ্চ গ্ৰে কালাৰত আহে। এইটো আপোনাৰ মোটামুটি 2,43,000। আৰু এটা আছে ক্লাছিক 350 হালচিয়ান, এইটো তিনিটা কালাৰত আহে, ব্লেক, গ্ৰীণ আৰু গ্ৰে কালাৰত। এইটো মোটামুটি আপোনাৰ 2,30,000 মানত আহি যায়। আৰু যিটো একদম বেছ মডেল ক্লাছিক 350 ৰেডিটছ SC, এইটো আপোনাৰ মোটামুটি 2,20,000 মান টকাত আহি যায় অন ৰোড প্ৰাইচটো। চ' আমি লাষ্টত গৈ শেষত চাই যিটো ক্লাছিক 350 হেলচিয়ান গ্ৰীণ, সেই কালাৰটো আমি চিলেক্ট কৰিলোঁ। আৰু আজি বুকিং কৰাৰ কাৰণে মানে যিখিনি যাৱতীয় কাম কাজ সেইখিনি কৰিবৰ কাৰণে বিক্ৰম সিংহ ডাঙৰীয়াক কৈছোঁ। গোটেইকেইটা প্ৰায় কেইখন গাড়ীতে মানে গোটেইখিনি প্ৰায় ফেচিলিটি একেই, খালি আপোনাৰ কালাৰ কেইটালৈ দামবিলাক বেলেগ হয়। আৰু ক্লাছিক 350 এইটো ক্ৰম কালাৰ হোৱাৰ কাৰণে অলপ দামটো বেছি। এইখন হৈছে গাড়ীখন, যিটো গ্ৰীণ হেলচিয়ান গ্ৰীণ কালাৰ। আৰু বুকিং কৰি আছোঁ আজি। বুকিং কৰাৰ পিছত কেইদিনমান পিছত মানে ল'বলৈ আহিম। অলপ পইচা শ্বৰ্ট হৈ আছে, চ' আজি 5,000 দি পেলাই বুকিং কৰিছোঁ। এইটো মোটামুটি আপোনাৰ ক্লাছিক 350 যিটো হেলচিয়ান গ্ৰীণ, এইটো মোটামুটি আপোনাৰ 2,30,000 প্ৰাইচ। আৰু এক্সেছৰিজ লগাই পেলাই 2,40,000 মান আহি যাব। আজি 30 জুলাই 2023 বৰ্ষৰ আজি গাড়ীখন বুকিং কৰিলোঁ। আৰু কেইদিনমান পিছত আমি আহি পেলাই এই যিটো হেলচিয়ান গ্ৰীণ কালাৰ, এইখন দেখিছে বাইকখন একদম চাণ্ডাৰ বাইক হয়, এইখন কেইদিনমান পিছত আমি ল'বলৈ আহিম। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বন্ধুসকল। আৰু যোনদিনাখন আমি এই বাইকখন ল'বলৈ আহিম, ডেলিভাৰীৰ দিনাখন আকৌ মই এটা ভিডিঅ' বনাম সেইদিনাখন। আৰু সেইদিনাখনলৈকে বাই বাই, থেংক ইউ ছ' মাছ।